হেলিকপ্টাৰ আহিব ফ্লাইট আহিব পাৰে যেন হওক আহক আমাৰতো কি সুবিধা আছে আমাৰতো হেলিকপ্টাৰ লৈ আহিলেও কিবা যিমান যোনেই নহওক BTC নিৰ্বাচনত আগন্তুক যিটো ডিচেম্বৰ মাহৰ BTC নিৰ্বাচন হ'ব পাৰ্চৈগত ইয়াৰ BPF দলে সিঙ্গেল মেজৰিটি লৈ পেলাই চৰকাৰ বনাব এইটো সঁচা কথা ইয়াত কোনো কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা UPPL বা কোনোবা AIUDF বা বেলেগ কোনো পাৰ্টিয়ে ইয়াত পাত্তা নাপাব এটলিষ্ট BTC ইলেকশ্যনত BPFৰ লগত 15 তাৰিখে চিফ হ'ব বুলি কৈছে BJP কোন চিফ হ'ব BJP চিফ হ'ব নামটো জানিব লাগিব না কোন BJPৰ কোন চিফ হ'ব নামটো কোৱা নাই না নামটো ক'লে ভাল আছিল চৰকাৰ BJP নহয় চৰকাৰ BPFৰ আৰু যি 1000 কোটি টকা দিছিল যি মই কৈছি না সম্পূৰ্ণ হিচাপ হেই 600 কোটি দিছে হি আমি ৰাস্তা দলাং এইবিলাক সব বনাই আছে 1000 কোটিৰ ভিতৰত হি খালি 600 কোটিহে দিছে 400 কোটি কিয় দিয়া নাই আপোনাক যে ইমান মুখলিকে গালি পৰি আছে আপোনালোকৰ মিত্ৰতা ভংগ কৰাৰ এটা ইংগিত দিছে নেকি চাই এইবিলাক কি গালি দিব এই আমঠেঙাটো এই আমঠেঙা আৰু এই যে ট্ৰেক্টৰ আৰু কি কৈছে চাকৰি ব্ৰইলাৰ মুৰ্গী আমি নাখায়ে লোকেল মুৰ্গী এই হেমন্ত ক'লে যে চব কথা BTC বাকী ৰাইজে বিশ্বাস কৰিব সেইটো নহয় এই আমঠেঙাটো কিয় আমঠেঙা কোনে খুৱাই আছে BTCত কি পাইছে এই অসমত দিছপুৰত কি হৈ আছে সি দেখা নাই BTCত একো হোৱা নাই BTCত শান্তিটো বিচাৰে BTCত আহি পেলাই বড়ো অনাবড়ো কৰিব নিবিচাৰিবি হেমন্ত বিশ্ব শৰ্মাৰ যিটো স্পীচ যিবিলাক ডাইলগ সেইবিলাকৰ পৰা ধৰিব পাৰে নাঙলটো আমাৰ চবৰে ঘৰত থাকে সবৰ ঘৰতে থাকে নাঙল সব ঘৰে ঘৰে আছে নাঙল ট্ৰেক্টৰটো খুব কম মানুহৰ লগত থাকে ট্ৰেক্টৰ বহুত কম যেহেতু এই মানে দিছপুৰৰ পৰা সাপ্লাই দি পেলাই পইচা কামাবহে বিচাৰিছে সেইকাৰণে হেমন্ত বিশ্ব শৰ্মাই BTC ট্ৰেক্টৰটো বহুত কম বুলি জানে সি ট্ৰেক্টৰটো বেছি ভাল বুলি কৈ পেলাই যেহেতু ট্ৰেক্টৰ BTCত নাই কম সাপ্লাই দিব লাগিব না সি জানে BTC এৰিয়াত ট্ৰেক্টৰটো নাইয়ে বহুত কম দুটা গাঁৱত এটা থাকিব পাৰে এটা গাঁৱত কিবা এটা থাকিব পাৰে প্ৰায় নাইয়ে কিছুমান গাঁৱতো কিন্তু নাঙলটো প্ৰত্যেক ঘৰে ঘৰে আছে যদি ট্ৰেক্টৰটো বেছি কৰিব লাগে সাপ্লাই দিব লাগিব না নাই সাপ্লাই দিলেহে পইচা পাব আৰু আমৰ কেইটা কৈছে অসমৰ আমটো অলপ ঠেঙা থাকিবই খুব বেছি মিঠা নাথাকে ঠেঙা আৰু মিঠা অলপ খাবলৈ খুব ভাল লাগে অসমৰ লোকেল আমটো এতিয়া যদি মিঠা খাব লাগে তেতিয়া এই আপোনাৰ বিহাৰ UP আৰু বেংগলৰ পৰা সাপ্লাই দিব লাগিব না নাই আৰু এই সাপ্লাইটো কোনে দিব ফাইনেন্স মিনিষ্টাৰে দিব তাতেও পইচা কামাব সব পইচা কামাৰ ধান্দাৰ কথা কয় গোটেই কামটোৱে পইচা কামাৰ ধান্দাৰ লাইনৰ কথা কয় BTCত তেওঁ কৰাপচনৰ কথা কৈ আছে কিন্তু এটা BTCত তেওঁ এটা সময়ত কৰাপচন কৰি পেলাই এটা দলৰ পৰা অন্য দলত দৰবাৰ কৰিছিল BTCত এটাও কৰাপচন হোৱা নাই 6 মাহ গভৰ্ণৰ চলালে গভৰ্ণৰে বহুত খয়েৰে কৰি আছে আজিও এটা ডিপাৰ্টমেণ্টত কিবা কৰাপচন হৈছে বুলি দেখাব পৰা নাই BTC সুন্দৰকৈ চলাই আছে সেইফালে অসমত কি হৈ আছে হোৱা নাই সেইটো